মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক দশমমান শ্ৰেণীৰ ইংৰাজী বিষয়ৰ কুৰ্ক নামৰ লেচনটোৰ সাৰাংশ ভাগ মই অসমীয়াত ক'বৰ কাৰণে আগবাঢ়িছোঁ। কুৰ্ক কৰ্ণাটকৰ এখন সৰু জিলা। এই কুৰ্ক ঠাইখনক কফি কাণ্ট্ৰি বুলি কোৱা হয়, কফিৰ দেশ বুলি কোৱা হয়, আৰু ই ৰেইন ফৰেষ্ট আৰু স্পাইচ মানে বৰ্ষাৰণ্য আৰু মছলাৰ কাৰণে বিখ্যাত। এই কুৰ্ক ঠাইখন মাইছৰ আৰু মাংগালোৰৰ মাজত অৱস্থিত। এই ঠাইখনত চিৰসেউজীয়া অৰণ্য, মছলাৰ গছ, কফি আৰু অন্যান্য বন্য জীৱ জন্তুৰ গৃহভূমি হয়। বৰ্ষাকালত ইয়াত অত্যাধিক পৰিমাণে বৰষুণ হয় আৰু সেইকাৰণে দৰ্শনাৰ্থীসকলে এই ঠাইখনত যাব নোৱাৰা হয়। ছেপ্টেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈকে এই সময়ছোৱাত বতৰ অতিকৈ প্ৰিয় আৰু মনোহৰ হয়, আৰু বতাহত কফিৰ স্বাস্থ্যবৰ্ধক সুগন্ধি বিয়পি থাকে। কুৰ্ক এই ঠাইখন হৈছে কৰ্ণাটক ৰাজ্যৰ এখন সৰু জিলা, আৰু ইয়াৰ লোকসকল সম্ভৱতঃ গ্ৰীক বা আৰবী বংশৰ হয়। কুৰ্গৰ লোকসকলে ক'লা কটৰ ওপৰত এম্ব্ৰইডাৰী কৰা বেল এডাল পৰিধান কৰে, যাক কুপিয়া বুলি জনা যায়, যি আৰবী আৰু কুৰ্দসকলে পিন্ধা কুফিয়াৰ সৈতে সাদৃশ্য আছে। কুৰ্গীসকলৰ আতিথ্য সৎকাৰৰ পৰম্পৰা আছে। ভাৰতীয় সেনাৰ বাবে কুৰ্ক ৰেজিমেণ্ট বিখ্যাত। প্ৰথম ভাৰতীয় সেনাপ্ৰধান জেনেৰেল কেৰিয়াপ্পা এগৰাকী কুৰ্ক সম্প্ৰদায়ৰে লোক আছিল। লাইচেন্স অবিহনে অনুজ্ঞাপত্ৰ অবিহনে মৰণাস্ত্ৰ লৈ ফুৰিবলৈ ভাৰতবৰ্ষত কেৱল এই কুৰ্গী মানুহবোৰেহে পাৰে। কুৰ্গত থকা কাবেৰী নদীটোৱে ইয়াৰ পানী পাহাৰ আৰু অৰণ্যৰ পৰাই পায়। নদীৰ পানীত বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায়। মহাশ্বেৰ নামৰ এটা মাছ এই নদীত যথেষ্ট পৰিমাণে পোৱা যায়। আন কিছুমান প্ৰাণী যেনে কেৰ্কেটুৱা, সোণালী বান্দৰ, হাতী আদিয়ে এই পানীত আনন্দ উপভোগ কৰে। কুৰ্গত কোনো লোকে চৰাই-চিৰিকটি, মৌমাখি, পখিলা, মালাবৰ কেৰ্কেটুৱা আদিৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। ইয়াৰ উপৰিও নদীৰ পানীত বিভিন্ন ধৰণৰ খেল, নাও চলোৱা, লগতে পাহাৰত বগোৱা আদি খেলবোৰ দৰ্শনাৰ্থীসকলৰ বাবে প্ৰিয়। কুৰ্গত ব্ৰহ্মাগিৰি নামৰ এখন পাহাৰ আছে। এই পাহাৰত আৰোহণ কৰি কোনো লোকে কুৰ্ক ঠাইখন সম্পূৰ্ণ উপভোগ কৰিব পাৰে।